মা আজি মা ঘৰত নাই নহয়। মা পথাৰত ধান কাটিবলৈ গ'ল নহয়। মজা। কালি মায়ে নাৰিকলৰ লাড়ু বনাই দিছিলে নহয়। পাকঘৰতে থৈছে চাগৈ, বিচাৰি চাওঁ। বাইদেউৰ ৰুমত পঢ়ি আছে, এতিয়া পাকঘৰলৈ নাহে। সুবিধাটো ভালেই হৈছে। ভাইটি যে ইমান দেৰি পঢ়া টেবুললৈ অহা নাই, সি ক'ত যাব পাৰে বাৰু? সিটো ঘৰতে আছিলে, মইতো তাক পঢ়িবলৈ কৈ আহিছিলোঁ। সি পঢ়াৰ ভয়ত ঘৰৰ পৰা ওলাই যোৱা নাইতো। ইয়াৰ পৰা যে উপায় নাই। বিচাৰি চাওঁচোন, কিজানিবা ইয়াতে ক'ৰবাত লুকাই আছে। অ' ভাইটি, তই পাকঘৰত কি কৰিছ? মই তোক পঢ়িবলৈ মাতি থৈ আহিছিলোঁ নহয়। তই যে আহি পাকঘৰত সোমাই আছহি। তই মই দুয়োটাই এতিয়া ভাত খাই গৈছিলোঁহে, আকৌ তই পাকঘৰত কি খাবলৈ সোমাই আছহি? নহয় অ', মই পাকঘৰত পানী অকণমান খাবলৈ আহিছিলোঁ। ঠাণ্ডা পানীকণ খাবলৈতো কিমান সময় লাগেনে? পঢ়াৰ ভয়ত আহি ইয়াত সোমাই আছহি। তোৰ ভয়তে পানীকণ খাবলৈও পাহৰিলোঁ। তই যেনেদৰে ভয় খুৱাই দিলিহি। ভাইটি যে পঢ়া শুনাত একেবাৰে মন নাই, সি এতিয়া পঢ়া টেবুলত নাপালেহি। মই কিন্তু আজি দিনটো পঢ়ি থাকিব নোৱাৰোঁ, মোৰ আবেলি এফালে যাবলৈ আছে। তোৰনো আবেলি সদায় কি কাম থাকে অ'? কাটিয়ামৰ দোকানত গৈ কেইটামানৰ লগত আড্ডা মাৰি থাকগৈ। হ'ব দে, তয়ো মিঠুৰ লগত নদীৰ পাৰত গৈ গৈ কিমান আড্ডা নামাৰগৈ। চব জানো দে, তই মোৰ ওচৰত ভাল বুজাবলৈ নাহিবি। ভাইটি, তই মোক এনেকুৱা কথা নকবি। আমাৰ দুয়োটাই ভাল পোৱা বহুত বছৰেই হ'ল, তথাপি আমি দুয়োজনে পঢ়া শুনা ভালদৰে বজাই ৰাখিছোঁ, আৰু এতিয়ালৈকে দুয়োটাই ভাল ৰিজাল্টো কৰিছোঁ। আমি দুয়োটা লগ হ'লেও পঢ়া শুনাৰ কথা পাতোঁ। এতিয়া আমাৰ দুয়োজনৰে কেৰিয়াৰ গঢ়াৰ চিন্তা। তইতো জানই সিহঁতৰ ঘৰৰ অৱস্থা কিমান বেয়া। দেউতাকে দিন হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছে। তাৰ মাক দেউতাকৰ সিয়েইটো সপোন। সেইকাৰণে মই তাৰ লগত অলাগতিয়াল কথা পাতি তাৰ পঢ়াৰ সময় নষ্ট নকৰোঁ। হ'ব দে, ধেমালিহে কৰিছিলোঁ, বেয়া নাপাবি। চা ভাইটি, আমাৰ দেউতা এজন শিক্ষক হিচাপে তেখেতৰ গাঁৱৰ সকলোৱে সন্মান কৰে। আমি যদি শিক্ষকৰ সন্তান হৈ পঢ়া শুনাত আগবাঢ়ি যাব নোৱাৰোঁ, দেউতাক জানো সকলোৱে নাহাঁহিব? হ'ব দে আহ, এতিয়া দুয়োটাই পঢ়োঁ। কালি ছাৰে দিয়া ইংৰাজীৰ নোটখিনিও লিখিবলৈ আছে। হ'ব তেনেহ'লে লিখ। আবেলি হ'লে বাৰু অলপ সময় কাৰণে ওলাই যাবি।